কেইটা বাজিল এতিয়া তোমাৰ উঠিব হোৱা নাই যে হা কেইটা বাজিলে 5টা এতিয়া 11টা বাজিব হ'ল তোমাৰ উঠিব হোৱা নাই যে ৰাতিপুৱা এইয়া চাওক আজিকালিৰ দিনৰ ছোৱালী ৰাতিপুৱা উঠিব লাগে নে এই 11টা বজালৈ শুই থাকে এই বোৱাৰী আজিকালিৰ বোৱাৰী চাওক এই 11টা বজালৈ শুই আছে 5টা বাজিছে লাজ লগা নাই হা তোমাৰ বোলে পৰীক্ষা পঢ়িব আছে নাই একদম নহয় কিন্তু আমাৰ একদম নহয় কিন্তু একদম নহয় কি বনাই আছে Today we are making thekua. I'm just trying to make these things. Ignore my background, ignore my front. ইয়াতে কি হৈ আছে ইয়াতে ভাত লাইফৰ মানে সবতকে ডাঙৰ কথাটো হ'ল যে যেতিয়া আপুনি এষ্টাব্লিছ নহ'ব পঢ়ি থাকিব এণ্ড পঢ়াৰ অন্তিম সময়ত আপুনি বিয়া হ'ব লাগিব আৰু মোৰ 3 তাৰিখে এক্সাম হয় মই কি পঢ়িছোঁ কি পঢ়া নাই মোৰ মাথাত একোৱেই নাই বাট তথাপি যে ঠেকুৱা বনাইছিলোঁ ঠেকুৱাৰখিনিৰ কিমানটো আছে আপোনাক এইকেইপিচ বাকী আছে বাকী চব শেষ খাই পেলালে বহুত ভাল পাই ঠেকুৱা খাই আৰু দিয়ক পঢ়া পাতি কৰোঁ অলপ সেইটো নালাগা জেগা নেকি ভাল নহ'লেও এপ্ৰিচিয়েশ্যন কৰিব লাগে ভাল হৈছে ভাল নহ'লে এপ্ৰিচিয়েশ্যন কিয় কৰিম ভাল হোৱা নাই যিটো ভাল হোৱা নাই ভাল হ'লেহে এপ্ৰিচিয়েশ্যন কৰিম মিছামিছি এপ্ৰিচিয়েশ্যন কিয় কৰিম এইটো বস্তু ভাল হোৱা নাই ভালকৈ বনাব লাগিব সেইটো কোৱা ভালকৈ বনাবা সেইটো যদি ভাল হোৱা নাই মই ভাল হৈছে এইটো কেনেকুৱা ধৰণৰ কথা খাই লোৱাৰ পিছত ভাল হৈছে ভাল হৈছে এতিয়া কোৱা ভাল হৈছে ক'ৰবাত নিমখ বেছি হৈছিল বনাই মোক যিদিনা খোৱাবা সেইদিনা মই চাম নিমখ কম হয়নে দালি কম হয়নে চাউল কম হয়নে কি কম হয় কটৰি ভাত